নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিক্ৰী গৈ চেনেলটোত অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো লৈ আহিছোঁ যিহেতু মোৰ ফাৰ্মৰ পৰা 5টা গাহৰি বিক্ৰী কৰা হৈছে আৰু দাম দৰ হৈ গ'ল। কিমান দামত বিকিলোঁ, কিমান লাভ হ'ল আপোনালোকক আজি ভিডিঅ'টো জনাই দিম বুলি আহিছোঁ। এইজনী দেখিছে, এই মাইকী গাহৰিজনী মোৰ ফাৰ্মৰ প্ৰথম গাহৰি আছিলে। যিহেতু আগত পুহিছিলোঁ, কিন্তু এই ফাৰ্মখন খুলিব পৰা ষ্টাৰ্ট কৰা পৰা প্ৰথম গাহৰি আছিলে। আৰু গাহৰিজনী বিক্ৰী কৰা হ'ল। অলপ বেয়াও লাগিছে যিহেতু গাহৰিজনী বহুত মৰম লগা আছিলে আৰু গাহৰিজনী মোৰ বহুত ভাল আছিলে। পোৱালি প্ৰডাকশ্যনো ভাল পাইছিলোঁ বহুত। আৰু গাহৰিজনী আছিলে মোৰ ফাৰ্মৰ নহয়, মই বজাৰৰ লোকেল গাহৰি আছিলে। গাহৰিজনী দেখিছে আপোনালোকে। এই গাহৰিজনীৰ ভিডিঅ' মোৰ চেনেলটো প্ৰথম পৰা আপোনালোকে পাই আছে চাগে। আৰু এজনী মোৰ আৰু এই দুজনী মোৰ ফাৰ্মৰ প্ৰথম গাহৰি আছিলে। বাকীখিনি এহেঁতৰ পোৱালি হয়। এইজনী পোৱালি, বাকীখিনি যিখিনি ডাঙৰ দেখিছে এই গাহৰিজনী দি দিবলগীয়া হ'ল আৰু এই দুবাৰ পোৱালি দিয়ালোঁ। আৰু মাইকী গাহৰি পুহিলে লাভ আছে, যিহেতু ছিজনটো এতিয়া বেয়া, সেইটো কাৰণে অকণমান দিগদাৰ হৈছে পোৱালি বিকিবৰ কাৰণে। কিন্তু আগষ্ট বহুত ভাল আছিলে। মাইকী গাহৰিৰ পৰা, এজনী মাইকী গাহৰিৰ পৰা বহুত পইচা ইনকম হৈছিলে। কমেও 1.5-2 লাখৰ ওচৰা-ওচৰি ইনকম হয়, বেছিও হয় কিছুমানৰ। যিহেতু এজনী মাইকী গাহৰি, যদি গাহৰিজনী ভালে থাকে, 5-6 বাৰ কয় দিয়া পোৱালি দিয়াব পাৰি। আৰু এইকেইটা দেখিছে, এই দুটা খাচী গাহৰি বিক্ৰী কৰা হ'ল। মানে এই মাইকী গাহৰিজনী, এই খাচী মোৰ 4টা আছিলে দেখিছিলে, এই খাচী 4টা, 5টা মুঠতে বিক্ৰী কৰিলোঁ। আৰু এইকেইটা বয়স বেছি নাছিলে, 9 মাহ হৈছিলে, ধুনীয়া গ্ৰোথ আহিছিলে। আৰু গাহৰিকেইটাও কিছু মৰম লগা আছিলে, দেখিছে আপোনালোকে। আৰু এইফালে চাওক, বাকীকেইটা দেখুৱাইছোঁ। আৰু এইফালে আছে বাকী দুটা, ৰ'ব দেখুৱাই দিছোঁ আপোনালোকক। আৰু এই দুটা দেখিছে নহয়, এই দুটা গাহৰি দি দিয়া হ'ল। এই দুটা একে বয়সৰ আছিলে আৰু এহেঁতৰ পৰা মই বেছি লাভ নাপালোঁ। যিহেতু ছিজনটো অলপ বেয়া চলি আছে, আপোনালোকে গম পাইছে। ছিজন অনুসৰি এতিয়া দামটো কমি আছে, কিন্তু ৰেট এতিয়া আকৌ উঠিব ডিচেম্বৰ মানৰ পৰা। আৰু আপোনালোকে যদি পাৰে, কিছুমানে যদি কাৰোবাৰ গাহৰি আছে, ৰখাই থ'ব পাৰিলে ভাল। যদি ওচৰে পাঁজৰে কোনো বেমাৰ নাই বা একো নাই হোৱা, যিহেতু আমাৰ অঞ্চলত অলপ বেমাৰ চলি আছে, ইফালে সিফালে শুনিছোঁ। মই সেইটো কাৰণে গাহৰিকেইটা অকণমান কম দামতে দি দিলোঁ। যিমানটো পাব লাগিছিলে সিমানটো নাপালোঁ। আৰু সেইটো কাৰণে মই আৰু ইমান ৰিস্কো ল'বলৈ বেয়া পাইছোঁ। সেইটো কাৰণে দি দিলোঁ। আৰু কি কৰিব, আপোনালোকে যদি ফাৰ্মখন প্ৰথম কথা পৰিষ্কাৰ, 2 নম্বৰ প্ৰটেকশ্যন দিয়ে, ফাৰ্ম ৰক্ষা মানে ফাৰ্মখন বাচি থাকিব। আৰু পৰাপক্ষত আপোনালোকে যাৰ ফাৰ্ম আছে, তেওঁলোকে গাহৰি কেইদিনমান নাখাওক। যিহেতু আমাৰ বকতা অঞ্চলত এতিয়া প্ৰায় গাহৰি মৰিয়ে আছে, শুনি আছোঁ। আৰু সেইটো কাৰণে গাহৰিবিলাক মানে আপোনালোকে কেইদিনমান নাখাব। যিহেতু বজাৰৰ গাহৰি কি কোনে কেনেকৈ কাটিছে কোনো গেৰাণ্টি নাইকিয়া হৈ গৈছে। সেইটো কাৰণে কৈছোঁ, যাৰ ফাৰ্ম আছে কেইদিনমান মাংস আনি নাখাব ঘৰত। নেক্সট খাব পাৰিব কেইদিনমানৰ পিছত, কিন্তু এই কেইদিনত নাখাব। আমাৰ বকতা অঞ্চলৰ কথা কৈছোঁ, বকতা অঞ্চলৰ অলপ ফাৰ্ম মানে খেলি মেলি হৈ আছে, পূৰা বেমাৰ হৈছে বুলি কোৱা শুনিছোঁ। আৰু এই গাহৰিকেইটা মই 1,10,000 ভিতৰত দি দিলোঁ। দেন হ'ল মানে যিমানটো পাবলগীয়া আছিলে মই নাপালোঁ। এইকেইটা গাহৰি যদি মই ছিজন হোৱা এটি 1.5 লাখৰ ওচৰা-ওচৰি পালোঁহেঁতি। আৰু এতিয়া মানে ছিজনটো যিহেতু বেয়া চলি আছে, সেইটো কাৰণে দি দিবলগীয়া বাধ্য হ'ল। আৰু এই গাহৰিকেইটা মই 9 মাহ পুহিলোঁ। 9 মাহত মোৰ মাহেকত 1,800 এনেকৈ এটা গাহৰিয়ে খালে মোৰ দানা। আৰু তেনেকৈ চাবলৈ গ'লে এটা গাহৰি ওপৰত খোৱাৰ লগত 9,000 মানকৈ খৰচ হ'ল। আৰু পোৱালি এটাৰ দাম 6,000। কিন্তু মোৰ ফাৰ্মৰ মানে মই নিজে পোৱালি দিয়াই লৈছিলোঁ, সেইটো কাৰণে 6,000 বা ধৰি লওক 6,000। এইফালে মোৰ 75,000 মান মানে দানা খোৱা পোৱালি দামে সৈতে 75,000 মান গ'ল। আৰু নেক্সট আপোনাৰ পালোঁ 1,10,000। বেছি লাভ নাই, 35,000 মান গোটেই গাহৰিকেইটা লাভ হ'ল। যিহেতু ছিজন হোৱা যদি ভাল হ'লতি মোৰ বহুত লাভ হ'লতি, 70-80,000 মান লাভ হ'লতি। এইকেইটা গাহৰি 1.5 লাখ মান টকাটো ধুনীয়া পাবলগীয়া আছিলে। আৰু যদি ছিজন হ'লতি 1.5 লাখ টকা পালোঁহেঁতি, তেতিয়া 70-80,000 মান টকা লাভ হ'লহেঁতি মোৰ। আৰু ছিজনটো বেয়া কাৰণে অকণমান লোকচান হ'বলগীয়া হ'ল। একো নাই, তথাপিও এতিয়া বেয়া হৈছে, নেক্সট এবছৰ আহি যাব তেনেকৈ। সেইটো কাৰণে এতিয়া দি দিবলগীয়া হ'ল। আৰু চাওক, সেইকেইটা গাহৰি দি দিলোঁ। আৰু গাহৰি নিবলৈ
ৰাতি আহি আছে এতিয়া বেপাৰী আৰু আহি পাই গ'ল। এইকেইটা গাহৰি মই থৈ দিছোঁ আৰু এইকেইটা চাওক ইয়াত প্ৰথম আজি মোৰ 3টা নিছে, আকৌ নেক্সট ৰাতিকৈ আহিম বুলি কৈছে। এই দুটা চাওক, এই মুঠতে 5টা গাহৰি বিদায় দিলোঁ আজি ফাৰ্মৰ পৰা। আৰু ফাৰ্মত এতিয়া মাত্ৰ 6টা গাহৰি আছে। দুজনী কচ দিয়া থৈছোঁ, পোৱালি 3টা আছে আৰু পাঠা গাহৰিটো আছে। পাঠা গাহৰিটো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে আৰু মই নাম্বাৰটো দি দিম আপোনালোকক, নহ'লে মই কেইদিনমানৰ পিছতে খাচী কৰি দিম বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।